আইফোন কিয় কিনিব নালাগে? নম্বৰ 1 প্ৰথম কথাটো হ'ল যে আইফোন কিনিব গ'লে আপোনাৰ বহুত টকা খৰচ হ'ব। তাৰ পাছতো আপুনি আইফোনৰ লগত চাৰ্জাৰ নাপায়। চাৰ্জাৰ আপুনি এক্সট্ৰাকৈ কিনি ল'ব লাগিব। নম্বৰ 2 আইফোনত আপুনি বেলেগ মোবাইলবোৰৰ দৰে কল ৰেকৰ্ডিং কৰিব নোৱাৰে কেতিয়াও। নম্বৰ 3 আইফোনত আপুনি বেলেগ কোম্পানীৰ ইয়াৰফোন বা বেলেগ কোম্পানীৰ স্মাৰ্ট ৱাচ কানেক্ট কৰিব নোৱাৰে। নম্বৰ 4 এণ্ড্ৰইড মোবাইলটোত আপুনি যিটো ৰিংটন বিচাৰে সেইটোৱে ৰিংটন লগাব পাৰিব। কিন্তু আইফোনত আপুনি নিজৰ মতে যদি ৰিংটন লগাবলৈ যায় তেনেহ'লে আপুনি তাত পইচা দিব লাগিব। নম্বৰ 5 এণ্ড্ৰইড মোবাইলত আপুনি কাৰোবাৰ নাম্বাৰ চাৰ্চ কৰিব হ'লে সেই নাম্বাৰটোৰ প্ৰথম দুটা নাম্বাৰ আপুনি টাইপ কৰিলে বাকী নাম্বাৰকেইটা ওপৰত আহি যায়। কিন্তু আইফোনত এনেকুৱা কোনো চিষ্টেমেই নাই। নম্বৰ 6 এণ্ড্ৰইড মোবাইলত আপুনি লেফ্ট ৰাইট দুইটা ছাইডৰ পৰাই বেক কৰিব পাৰিব। কিন্তু আইফোনত অনলি লেফ্ট ছাইডৰ পৰাহে আপুনি বেক কৰিব পাৰিব। সেয়াও বহুত কষ্ট। নম্বৰ 7 আইফোনত আপুনি থিম চেঞ্জ কৰিব নোৱাৰে। ইয়াত কাষ্টমাইজেশ্যনৰ বেছি অপশ্যন নাই। নম্বৰ 8 এণ্ড্ৰইড মোবাইলত আপুনি ষ্টেটাছ বাৰতে বেটাৰী চাৰ্জৰ পাৰ্চেণ্টেজটো চাব পাৰিব। কিন্তু আইফোনত আপুনি তেনেকুৱা একো সুবিধা নাপায়। নম্বৰ 9 আইফোনৰ হোৱাটছআপত যদি কোনোবাই আপোনাক কিবা ফটো চেণ্ড কৰে তেনেহ'লে আপুনি সেই ফটোখন আপোনাৰ গেলেৰীত কেতিয়াও বিচাৰি নাপায়। নম্বৰ 10 আইফোনৰ যদি স্ক্ৰীনখন ভাগি যায় তেনেহ'লে সেইখন টাচ প্লেট লগাব গ'লে আপোনাৰ 25,000 পৰা 30,000 টকা খৰচ হ'ব। আৰু যদি বেক চাইডটো ভাগি যায় তেনেহ'লে আপোনাৰ 40,000 টকা খৰচ হ'ব। ইমান টকাততো আপুনি ভাল দুটা এণ্ড্ৰইড ফোন কিনি আনিব পাৰিব। এতিয়া বন্ধুসকল ছাবস্ক্ৰাইবাৰৰ ভিখটো মাগিলেও মই যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম আপোনালোকক আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।